Hey guys, good morning. মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু মানে ডেইলি ভ্লগ হিচাপে ভিডিঅ'বোৰ দিবলৈ পৰা নাই যদিও আজি আকৌ ভিডিঅ'টো আৰম্ভ কৰি দিলোঁ আৰু এতিয়া ৰাতিপুৱাৰ সময় মই গা পা ধুই আজৰি হ'লোঁ আৰু আজৰি হৈ ভাবিলোঁ ব্লগটো ষ্টাৰ্ট কৰি দিওঁ তেন্তে ভিডিঅ'টো চাই থাকিব একেবাৰে শেষলৈকে যদিহে ভাল পায় ভিডিঅ'টো চাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেন্তে ব'লক আৰম্ভ কৰোঁ ভাত তৰকাৰী হৈ গ'ল এতিয়া বনাব লৈছোঁ ডিম অমলেট মানে ডিম অমলেট কৰিম আৰু এইফালে কলডিলৰ তৰকাৰী বনাই থৈছোঁ আৰু মই বস্তু এটা আনিলোঁ মানে ফ্লিপকাৰ্টৰ পৰা তো এইটো আপোনালোকক দেখুৱাম বাৰু আৰু চাই থাকিব ভিডিঅ'টো কণ্টিনিউ কৰি থাকিম এতিয়া মই বনাই লওঁ আৰু এইটো মই ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰিছিলোঁ 1133 টকা লৈছিলে 1133 ৰুপিজ আৰু আপোনালোকেও এইটো অৰ্ডাৰ কৰিব পাৰে বেয়া নাই অহা কাপোৰটো ওপৰত বহুত ভাল আহিছে আৰু ভিতৰৰ কাপোৰটো ভাল আহিছে আৰু লগতে ভিতৰত মানে এইবোৰ ফল্ডেবল হয় এইবোৰ জইন দি পুৰা গোটেইটো লগাই দিয়া হৈছে আৰু ওপৰত ইমান হেভি বস্তু দিব পৰা নাযায় টেডি বিয়াৰ এনেকৈ তুলি থ'ব পাৰিব আৰু মই এইটো ব্লেংকেটৰ দুটা কভাৰ আছিলে তো সেইকেইটাকে মই তুলি থৈছোঁ পেকেটকেইটা তো লৈ চাব পাৰে আপোনালোকে এনেই সদায় ইউজ কৰিবলৈ কাৰণে লোৱা হয় আচলতে এইবোৰ কাপোৰবোৰ থ'বলৈ আৰু বেলেগ একো ইয়াত হেভি বস্তু থ'ব নোৱাৰিব যদিহে সদায় পিন্ধা কাপোৰবোৰ থ'ব বিচাৰে তেতিয়াহ'লে এইটো আপোনালোকে নিশ্চয় ল'ব পাৰে একো বেয়া নহয় আৰু এতিয়া সন্ধিয়াৰ সময় আৰু এইটো সময়ত কিবা এটা খাবলৈ মন যায় সেইকাৰণে ভাবিলোঁ ফুচকাকে আনি খাওঁ ঘৰৰ ওচৰতে ফুচকা বিকি আছিলে সেইকাৰণে আনিলোঁ আৰু আনি এয়া খাব লৈছোঁ আৰু এয়া খাই লৈ পেলাই লাডু বনাম গমৰ লাড়ু এয়া আমি গমৰ লাডু বনাই আছোঁ মায়ে মই আৰু ৰেচিপিটো যদি ফুল ভিডিঅ'টো লাগে তেতিয়াহ'লে মোৰ ইটো চেনেলত আপোনালোকে গৈ চাব পাৰে মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম চাই ল'ব দেই তেতিয়াহ'লে আজিৰ ভিডিঅ'টো মই ইমানতে শেষ কৰোঁ বুলি ভাবিছোঁ যদিহে ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু চেনেলটো যদি নতুনকৈ চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো বজাই দিব তেতিয়া মোৰ আহিবলগীয়া ভিডিঅ'বোৰ আপোনালোক সকলোৱে আগতীয়াকৈ পাব তেন্তে আজিলৈ আহিছোঁ বাই বাই